এজন সদাগৰে ধুনীয়া ভাটৌ এটা কিনি আনিলে। তেওঁ ভাটৌটোক এটা ধুনীয়া সজাত থাকিবলৈ দিলে। হে সদাগৰ, তুমিনো মোক এনেকৈ বন্দী কৰি থৈ কি সুখ পাইছা? তুমি যদি মোক এৰি দিয়া তেনেহলে তোমাক মই তিনিটা ভাল কথা কম। সেই তিনিটাই তোমাৰ জীৱনত বহুত উপকাৰ কৰিব। মুকলি কৰি দিলে মই তোমাৰ হাতত বহি প্ৰথম কথাটো কম। তুমি যদি সেই কথাটো ভাল পোৱা তেনেহলে উৰি গৈ ঘৰৰ মধুত বহি দ্বিতীয় কথাটো কম। সেইটোও যদি ভাল পোৱা তেনেহলে তোমাৰ বাগিচাৰ গছ এজোপাৰ ডাললৈকে উৰি যাম আৰু তাতে তোমাক তৃতীয় কথাটো কম। হ'ব বাৰু, কোৱা, প্ৰথম কথাটো কোৱা। তুমি যদি কিবা বস্তু হেৰুৱা তেনেহলে সেইটো তোমাৰ জীৱনৰ সমান মূল্যৱান হলেও দুখ নকৰিবা। ভালেই কৈছা, যোৱা বাৰু ঘৰৰ মধুলৈ যোৱা। কোৱা, দ্বিতীয় কথাটো কোৱা। নিজ চকুৰে নেদেখিলে একো বিশ্বাস নকৰিবা। উত্তম, যোৱা বাৰু গছৰ ডাললৈকে যোৱা। মোৰ পেটত দুটা বহুমূলীয়া মুকুতা আছে। পেটটো ফলা হলে তুমি সেই দুটা পালাহেঁতেন। কি ক'লা? অলপ আগতে জনা হলে মই তোমাক। বাৰু যি হ'ল হ'ল, এতিয়া তৃতীয় কথাটো কোৱা। তুমি মূৰ্খ নে কি? তুমি প্ৰথম কথা দুটাকে নেমানিলা, তৃতীয়টো কৈ কি লাভ? হেৰুৱা বস্তুৰ কাৰণে চিন্তা কৰিবলৈ মানা কৰিছিলো, কিন্তু তুমি মুকুতা দুটাৰ কাৰণে চিঞৰিছা। নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিবলৈ মানা কৰিছিলো, কিন্তু তুমি নেমানিলা। মোৰ পেটত মুকুতা আছে বুলি কিয় বিশ্বাস কৰিলা? মূৰ্খ 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 মূৰ্খ। যাওঁ বাৰু।